হেল্ল' গাইজ, আজি মই আপোনালোকক এইটো ভিডিঅ'ৰ জৰিয়তে জনাম যে প্লে' ষ্ট'ৰৰ কিছুমান টিপছ এণ্ড ট্ৰিক্সৰ কথা, যিকেইটা আপোনালোকে জানিলে আপোনাৰ নিজৰ কাৰণে বহুত লাভৱান হ'ব। প্ৰথমটো হৈছে প্লে' ষ্ট'ৰৰ পৰা সকলো এপছ ডাউনলোড কৰে। আপোনালোকে কিছুমান এনেকুৱা এপছ ডাউনলোড কৰে যিটো আপোনালোকে ইনষ্টল কৰাৰ পিছত গম পায় যে সেইটো ব্যৱহাৰৰ বাবে ইমান উপযোগী নহয়। প্লে' ষ্ট'ৰত এনেকুৱা এটা ফিচাৰ আছে যিটোৰ জৰিয়তে আপুনি এপছটো ইনষ্টল কৰাৰ আগতে এপছটো কেনেকুৱা সেইটো গম পাব পাৰিব। তাৰ কাৰণে আমি প্ৰথম প্লে' ষ্ট'ৰত যাব লাগিব। প্লে' ষ্ট'ৰত যোৱাৰ পিছত ইয়াত ক্লিক কৰিব লাগিব। ক্লিক কৰাৰ পিছত আপুনি ছেটিংছত ক্লিক কৰিব লাগিব। ছেটিংছত ক্লিক কৰাৰ পিছত জেনেৰেলত ক্লিক কৰিব লাগিব। জেনেৰেলত ক্লিক কৰাৰ পিছত গুগল প্লে ইনষ্টেণ্ট বুলি এইটো যি ছেটআপ এইটো ডিচেবল হৈ থাকিব, আপুনি এনাবল কৰি দিব লাগিব। এনাবল কৰি দিয়াৰ পিছত মোবাইলটো চিম্পল একবাৰ ৰিষ্টাৰ্ট কৰিব। ৰিষ্টাৰ্ট কৰাৰ পিছত পুনৰ গুগল প্লে' ষ্ট'ৰত আহিব। প্লে' ষ্ট'ৰত অহাৰ পিছত ইয়াত আপুনি যিকোনো এটা এপ চাৰ্চ কৰিব। চাৰ্চ কৰিলে ট্ৰাই নাও বুলি যিটো অপশ্যন দেখা পাব, সেইটো ক্লিক কৰিলে আপুনি এপছটো কেনেকুৱা তাৰ বিষয়ে গম পাব পাৰিব। এনেদৰে আপুনি এপছটো চাই মেলি লৈ মন গ'লে ইনষ্টল কৰিব পাৰে, মন নগ'লে ইনষ্টল নকৰিব পাৰে। প্লে ষ্ট'ৰৰ ছেকেণ্ড ফিচাৰটো সৰু সৰু ল'ৰা ছোৱালীক যিখিনিয়ে মোবাইল দিবলৈ বিচাৰে তেওঁলোকৰ কাৰণে কিছুমান এপছ থাকে যিবোৰ তেওঁলোকৰ কাৰণে চুটেবল নহয়। তেওঁলোকক ধৰি লওক আপোনাৰ কিবা এটা এপছ ইনষ্টল কৰাটো বাধা দিব বিচাৰিছে বা 18+, 16+ তেনেকুৱা ধৰণৰ। তাৰ কাৰণে আপুনি কি কৰিব লাগিব, ছেটিংছত যাব লাগিব। গৈ পেলাই জেনেৰেলত যাব লাগিব। গৈ এই ফেমিলি বুলি যিটো দেখিব তাত ক্লিক কৰিব। তাত ক্লিক কৰাৰ পিছত পেৰেণ্টছ কণ্ট্ৰল বুলি এটা অপশ্যন আহিব, সেইটো এনাবল কৰি ইয়াত আপুনি এটা পিন ছেট কৰিব লাগিব। পিন ছেটটো কৰাৰ পিছত এপছ এণ্ড গেমছ যিখিনি আপুনি দেখিছে ৰেটেড ফৰ 18+, ৰেটেড ফৰ 16+, ৰেটেড ফৰ 20+, ইয়াত আপুনি আপোনাৰ বাচ্ছাটো বা ল'ৰা ছোৱালীটো যোনটো এজৰ হয় সেইটো এজৰ কাৰণে গটেড কৰি ছেভ কৰি দিব পাৰিব। তেতিয়া আপোনালোকে ইয়াত তেওঁলোকে অকল যিখিনি এপছ 12+ কাৰণে হয় বা 18+ কাৰণে হয় সেইখিনি এপছে ইনষ্টল কৰিব পাৰিব। ইয়াৰ পিছতো যদি তেওঁলোকে এপছখিনি ইনষ্টল কৰিব বিচাৰে তেতিয়াহ'লে আপুনি যিটো পিন ছেট কৰিছিলে সেই ছেট কৰা পিনটো তাত এণ্টাৰ কৰিব লাগিব। তেতিয়াহে তেওঁলোকে এপছবোৰ ইনষ্টল কৰিব পাৰিব। প্লে ষ্ট'ৰটো যেতিয়া ডাটা অফ থাকিব বা নেটৱৰ্ক কানেকশ্যন নাথাকিব তেতিয়া আপোনালোকে ইয়াত গেম খেলিব পাৰিব। যাৰ কাৰণে আপুনি প্লে ষ্ট'ৰটো অ'পেন কৰিব লাগিব। ইয়াত তলত দেখিছে এটা হট এয়াৰ বেলুন বুলি এটা গেম আছে। এই গেমটো আপোনালোকে নিজৰ মৰ্জিত খেলিব পাৰিব।